কেঁচা তেজৰ চেকুৰাবোৰ লাগিয়েই থাকিল। নন্দিতা হেৰাই গ'ল। তোমাক জীয়াই তুলিবলৈ বহুতেই কাবৌ কাকতি কৰিছিল। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। নন্দিতা, তুমি সেই উন্মাদ প্ৰেমৰ বলি হ'লা। নন্দিতা, কি ক'ম, আজি ক'বলৈ একো নাই। সেমেকা দুচকুত মাথো আছে এগালমান ক্ষোভ। তুমি য'তেই আছা শান্তিত থাকা নন্দিতা। তোমাৰ বাবে আৰু 10 গৰাকী ছোৱালী সাহসী হ'ব লাগিব নন্দিতা। নন্দিতা, তুমি য'তেই আছা কুশলে থাকা। হাৰি গ'ল তাই কলংকৃত কামনাৰ প্ৰেমত। নন্দিতা, তুমি য'তেই আছা শান্তিত থাকা ভনী। কেনেকৈনো শান্তিত থাকিব পাৰিবা? ফুলিছিলাহে মাথো এপাহি পুষ্প হৈ, মোহাৰিয়েই পেলালেচোন তোমাৰ সমস্তবোৰ। এয়াই পৃথিৱী নন্দিতা। নৰাধমে আৱৰা এই পৃথিৱীখন বৰ কঠিন নন্দিতা। এয়াই পৃথিৱী দে নাৰী দেহৰ অংগ মনোৰঞ্জন শ্ৰোতাৰ। এয়াই পৃথিৱী নন্দিতা, এয়াই পৃথিৱী। আজি তোমাৰ মৃত্যুৰ দিনাই হেৰাই গ'ল মানৱতা। তাৰেই প্ৰমাণ এয়া। তুমিতো পঢ়িছিলা, কাৰোবাৰ অন্তকামনাৰ বলি এনেকুৱাতো হ'ব নোৱাৰে। এয়া অন্তকামনাৰ অমৰত্ব অসুৰ। তোমাৰ ভালপোৱাবোৰ উন্মাদ প্ৰেমৰ হাতোৰাত নিঃশেষ হৈ যাব। কল্পনা অতীত নন্দিতা, কল্পনা অতীত। তোমাৰ সেই হাঁহি উঠা মুখখনি আজি সেমেকা দুচকুৰে উপলব্ধি কৰিবলৈ বৰ কঠিন হৈছে। তুমি জীয়াই থাকিব লাগিব। তুমি প্ৰতিজন শুভাকাংক্ষীৰ হীৰাই হীৰাই তুমি জীয়াই থাকিব লাগিব। তুমি আবেগ ঢালি দিব লাগিব। তুমি সাহস দিব লাগিব। আৰু তোমাৰ সাহসে প্ৰাণ দিব তোমাৰ দৰে হাজাৰজনী ছোৱালীক জীয়াই থকাৰ।